এটা সম্পৰ্ক শেষ কেতিয়া হয়? যেতিয়া এজনৰ জোখতকৈ বেছি ভাল পোৱা এজনৰ কাৰণে আমোৱাব ধৰে। যিকোনো এটা সম্পৰ্ক নিজৰ ইচ্ছা অনুযায়ী বান্ধ নাখায়, কাৰণ আপুনি কেতিয়া ক'ত কাক লগ পায় সেইটো অকল তেওঁহে জানে। কিছুমান মানুহে নিজৰ অহংকাৰৰ কাৰণে মূল্যৱান সম্পৰ্ক এটা হেৰুৱাই দিয়ে, আৰু কিছুমানে এটা সম্পৰ্ক বচাবলৈ নিজৰ মূল্যই হেৰুৱাই দিয়ে। সকলো দুখ এটা শিক্ষা দি যায়, আৰু সকলো শিক্ষাই মানুহক সলনি কৰি দিয়ে। আপুনি কাৰোবাক পচন্দ কৰে সেইটো ডাঙৰ কথা নহয়, কিন্তু কোনোবাই আপোনাক পচন্দ কৰে সেইটোহে ডাঙৰ কথা। জোৰ কৰি কেতিয়াও বেলেগৰ সংগ নিবিচাৰিব। কোনোবা আপোনাৰ ওচৰত নিজে আহে, তাতকৈ ডাঙৰ সুখ একো নাই। যদি জীৱনত শান্তিত থাকিব বিচাৰে, তেতিয়া কেতিয়াও বেলেগে সলনি হোৱালৈ অপেক্ষা নকৰিব। জীৱনে আপোনাক সেইটো নিদিয়ে যিটো আপুনি বিচাৰে, জীৱনে আপোনাক সেইটো দিয়ে যিটো পোৱাৰ যোগ্য আপুনি।